হাই গাইজ, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজিৰ ভিডিঅ'টো সন্ধিয়াৰ পৰা মানে মই ক্লাছৰ পৰা আহিলোঁ। ক্লাছৰ পৰা অহাৰ পিছত অলপ সময় ৰেষ্ট ল'লোঁ আৰু তাৰপিছত আজি মানে অলপ বাহিৰৰ বস্তু খাব মন গ'ল, তাৰ কাৰণে ওলালোঁ। তো আমি তিনিওজনীয়ে যাম আৰু এই দুটা হ'ল মোৰ ভণ্টি, মানে মই ইহঁততকৈ ডাঙৰ। তো আমি তিনিওজনে যাই আছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ, মানে বেছি দূৰত নহয়, ওচৰতে। তাৰ কাৰণে খোজকাঢ়ি গৈ আছোঁ আৰু সন্ধিয়াৰ সময় অলপ খোজকাঢ়ি ভালো লাগে। তো এইফালে খোজকাঢ়ি আমি আহিয়ে পালোঁ আৰু ৰাস্তাটো যিহেতু ভিৰ, তাৰ কাৰণে পাৰ হ'ব পৰা নাই। গাড়ী, পিলপিলি, বাইক এইবোৰ আহিয়ে আছে। তো এনেকৈ অলপ সময় ৰখাৰ পিছত ৰাস্তাটো পাৰ হ'লোঁ। পাৰ হৈ কেনে আমি বহিলোঁ আৰু এইফালে মোৰ চাচা ছোৱালী এইটো বহি আছে, ভণ্টি। আৰু ইহঁতক দুজনকে মই চাব দিছোঁ, মানে কি অৰ্ডাৰ কৰিব কৰক আৰু সিহঁতৰ পচন্দ মতে মই খাম, এনেকৈ কৈছোঁ। তাৰপিছত ইহঁত দুইজনে ভাবি আছে কি অৰ্ডাৰ কৰিম, আৰু এনেকৈ অৰ্ডাৰ দিয়া হৈ গ'ল। আৰু তাৰপিছত আমি এনেকৈ বহি আছোঁ, মানে ৰখি আছোঁ। অৰ্ডাৰ দিয়া হৈছে, আহি পোৱা নাই যিহেতু, তাৰ কাৰণে ৰখি আছোঁ। তো মই অলপমান ভিডিঅ' কৰাত ব্যস্ত, তাৰপিছত ভিডিঅ' অলপমান কৰিলোঁ, তাৰপিছত ফটো চটো উঠিলোঁ তিনিওজনীয়ে, আৰু বহুত সময় গল্প পাতিলোঁ তাতে বহি। আৰু যিহেতু আজি বাচ্চাকেইটাক লৈ অহা নাই, মানে তিনিওজনী পূৰা মানে এনজয় কৰিলোঁ। তো এনেকৈ আমি যেতিয়া আহিলোঁ তেতিয়া মানুহ বেছি নাছিল। তাৰপিছত লাহে লাহে ভালে মানুহ মানে হৈ গ'ল, ভালেখিনি মানুহ হৈ গ'ল, ভিৰ হৈ গ'ল। তো এনেকৈ বহিয়ে আছোঁ, যিহেতু খানা আহি পোৱাই নাই, অৰ্ডাৰ দিয়া হৈ গৈছে। তাৰপিছত লাহে লাহে ফাইনেলি মানে খানাখিনি আহি পায়, তো আমি খাই দিলোঁ পূৰা। তো ফাইনেলি আমাৰ খোৱা লোৱা শেষ, ইয়াতে বিল কৰি দিলোঁ। আৰু তাৰপিছত যিহেতু বাচ্চাকেইটাক থৈ আহিছোঁ, সেইকাৰণে সিহঁতৰ কাৰণে কিবা কিবি অলপ লৈ ল'লোঁ। আৰু এতিয়া আমি যাম, আৰু যিহেতু খাই লৈ পেট ভাৰী হৈ গৈছে, তাৰ কাৰণে এতিয়া আৰু খোজকাঢ়ি নাযাওঁ, ইয়াতে পিলপিলিৰ কাৰণে অলপ সময় ৰখিলোঁ। তো পিলপিলি পালে আমি যাম। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। কেনে পালে কমেণ্ট কৰি জনাব। তো মোৰ পুৰণা ফ্ৰেণ্ডখিনি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু নতুন ফ্ৰেণ্ডখিনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ইউটিউবত চাই আছে। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকটো ফ'ল' কৰি দিব। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকক। বাই বাই।